বৰষা ৰাণী বিষয়াৰ সপোন পূৰণ নহ'ল। এতিয়া ভাগি পৰিছে তেখেতৰ সকলো অনুৰাগী। বন্ধু বান্ধৱীসকল, তেখেতৰ অনুৰাগীসকলৰ মনৰ আশা মনতে থাকিল। বৰষা ৰাণী বিষয়া মাতৃ হ'বলৈ ওলাইছিল আৰু এই খবৰ তেখেতৰ অনুৰাগীসকলে পাই আনন্দত উৎফুল্লিত হৈ আছিল। বন্ধু বান্ধৱীসকল, কেইমাহমানৰ আগত বৰষা ৰাণী বিষয়াই সামাজিক মাধ্যমত এটা ভিডিঅ'ত অনুৰাগীসকলক দিলে মনত আঘাত। বৰষা ৰাণী বিষয়াই সামাজিক মাধ্যমত দিয়া ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব আৰু এটা কমেণ্ট কৰি জনাব আপোনাৰ খবৰটো পাই কেনে লাগিল। আৰু ভিডিঅ'টো আপোনালোকে খুব বেছি শ্বেয়াৰো কৰি দিব। বন্ধু বান্ধৱীসকল, এতিয়া বলকচোন বৰষা ৰাণী বিষয়াই ভিডিঅ'টোতনো কি ক'লে চাই লওঁ। আৰু চিনাকি মানুহকো বহুতে সুধি পঠিয়াইছে যে কিয় ব্লগ দিয়া নাই, সুধিবচোন বৰষাক। আচলতে মোৰ গাটো ভাল নাছিলে। এতিয়া গাটো ভাল নাছিলে বুলি ক'বলৈও ভয় নহয়, গা ভাল নাছিলে বুলি কওঁতে ইউটিউবত কেইবাটাও ভিডিঅ' জ্বলে যে বৰষা ৰাণী বিষয়া প্ৰেগনেণ্ট। মই বাৰু আশীৰ্বাদ হিচাপে লৈছোঁ, কিন্তু তেনেকুৱা কিবা খবৰ থাকিলে মই নিজে আপোনালোকক জনাম। চব ভগৱানৰ দেন, ভগৱানে কৰিলে আপোনালোকৰ আশীৰ্বাদ থাকিলে নিশ্চয় তেনেকুৱা এটা খবৰ আপোনালোকক দিব পাৰিম।